নমস্কাৰ, আপোনালোকৰ মাজলৈ লৈ অহা আজি এই কাহিনী ভাগৰ মাজত লুকাই আছে বৰ্তমান সময়ৰ মহামাৰী কৰোনা ভাইৰাছৰ পৰা কেনেদৰে সজাগ আৰু সচেতন হৈ থাকিব পাৰি তাৰ ওপৰত কিছু আভাস আপোনালোকৰ মাজলৈ প্ৰদান কৰা হওক। আহক তেনেহ'লে বন্ধুসকল, পলম নকৰি আমাৰ এই কাহিনী ভাগ উপভোগ কৰোঁ। আজি আমাৰ কোন নাই গম পাইছা নাই? ইণ্টেলিজেন্টে অহা নাই দেখোন আমাৰ ওচৰলৈ। আহিব সেইটো নহাকে থাকিব নেকি আৰু সেইটো হয় পিছে দিনটোত 4-5 মান ভাতেই খাই বোলে, মাকে সেইদিনা মোক কৈছে জানতে। পেটটো দেখি নাই ইমান কোনপিনে থাকি কোনপিনে উলিয়াই কথা কওঁতে ওলালে সি ল'ৰা। সেইটো চা নাচা তাৰ অল্প আয়ুস আছে নিবা। তোৰ কথাকে কৈ আছো এনেই আড্ডা পিটি আছো তই আজি অহাই নাই আমাৰ ওচৰত। তোৰ কথাকে কৈ আছো ইয়াতে অলপ দেৰি হ'ল বলিয়াকেইটা পাবজিতে লাগি কাম হোৱা নাই। অলপ কিনো পাওঁ গেম খেলি আজি যুগতো তই ইমান সভ্য হৈ নাথাকিবি দে। অলপ খালো অলপ দি খাব। কৰোণা ভাইৰাছটো বেয়াকে বিয়পি পৰিছে দেই। কি কৰোণা সেইটো আমি সজাগ হব হ'ল। এইবোৰ লেকচাৰ বেলেগৰ কাৰণে দিয়ে আমাৰ নহয়, আমি সজাগ হব হ'ল। কথাটো বুজা নাই। এইটো বাদ দে না। ৰতনৰ জীয়েক যে ডাঙৰজনী কি মাল ৰুৱে সেইজনীক আমি পলাই দিলে নহয়। কি পলাই নেকি? গম নাপাওঁ নি তহঁতি? ইয়াক পিঠা খুৱাইহে গ'ল, কেঁচা পিঠা। বল তেতিয়াহ'লে খবৰটোকে লৈ যাম মোৰ ৰতনৰ ঘৰত। ৰতন দাই ঘৰলে যাবি নেকি? কিবা যাব নে নেযাব কেঁচা পিঠা খোৱালে ক'ত এতিয়া যাবলৈ মন কৰিব ই? বাদ দে ডাঙৰজনী ক'লে কি হ'ব, সৰুজনীকে চাই দে। চেনি 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 মাই বিহুতলি তোমাক দেখা পাই কাষে চাপি গলো যে মন লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই। চেনি 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 মাই মোৰ বুকুত বুঢ়া ফিল্টাৰ দেখোন আজি বাহিৰতে থৈ দিছে। পানী খাবলৈকে থৈছে নি? ইমান চফা দেখাইছ যে কি আমি কি কৰোণা আনিছো নেকি? হাত ধুই আহিছো দে, মজা নধুৱ দে। তই জানিছো তই এনেও নধুৱ বুলি। হ'ব যা ইয়ে ধুই লওঁ। তই কিন্তু বহুত ভাল কাম কৰিছিলি। আজিৰ পৰা কাইলৈ পৰা মোৰ এই কাম কৰিয়ে দিব লাগিব ঘৰত। তই লগাই দিবি ফিল্টাৰ এটা বান্দাৰতে। পাৰিলে গা ধোৱা ব্যৱস্থাটো নকৰক বুলি আৰু ভাল নাই, গা ধোৱাটো নকওঁ। হাতখন ধোৱাই কৰিছো। এখন মুচি লওঁ। তহঁতৰ লগত ৰমেন যেন নাহিলে হয়? আহিব তাৰ ঘৰত কিবা এটা কাম আছিলে বোলে, তাৰ কাৰণে অহাত অলপ দেৰি হৈছে। আহিব লাগে। তহঁতৰ মা নাই নি? আমাৰ মা নাই আকৌ। এই ৰতনৰ যে কোলা নাই জানো, তাৰ মাকজনী একদম কান্দি কান্দি অৱস্থা নাইকিয়া হৈছে। তাই খবৰ এটা ল'বলৈ গৈছে। আমি কৈছো চোন অথনি। এতিয়া মা কৈছে আকৌ মায়ে হলেও তাৰ ভাগৰ হেৰি বন্ধুৱে ন সেইটো কাৰণে আকৌ। তেতিয়াহ'লে আমি চাহকে বনাই থবলৈ যা ৰঙা চাহ তুমি গধূলি সময়ত খাই দিলে ভালে লাগিব। চাহতকৈ ৰঙাটো খোৱাই নে ভাল লাগিলে। এই ক'ত পাবি তই ৰঙাই যাবা দেই। মই চাহটোকে বনাম বাৰু। ৰঙেনৰ ঘৰত ভাত নে তুমি খাব ৰঙাইৰ ঘৰতে ঠিক আছিল। সোমাই আমি বহি আছো। আমি সোমায়া। ঠিক আছে। এই বাহিৰত যে থৈছিলে এই ফেন ওলাটো ঘুমিলি নাই? কিবা চেনিটাইজাৰ নেকি? ফিট এটা ইমান অকমান ধৰিছো ন। সিমান লগা ঘঁহি দিলি নি? বেমাৰ লগত হাতৰ কি কানেকশ্যন আছে হয়? থৈ নেজানো দেই। দীপক শুনিবি অলপ ইণ্টেলিজেণ্ট ন, তাৰ মাথাটো অলপ হেৰি টাইপৰ আকৌ। মাথাটো অলপ খেলাই থাকে তাৰ। আনি দিলে ফিল্টাৰ পৰা মাৰি দিলো আৰু। মই প্ৰথমতেতো ভাবিছিলো পানী খাবলৈ থৈছে বুলিহে, মই গম পাইছো সেইটো বুলি। কথা এটা কম, কাকো নকবি। কি কথা? বেলেগ জমনি কচোন ক। নকবি 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 কথাটো ক। চেনি টানাটো
খেলো লোৱাটো কি হ'লনো সেইটো অকমান খায়ো পালো কি তই হাতখনতনো বেমাৰ আহে নেকি বেমাৰ আহক বা নাহকেই ফ্ৰীতে পালে দীপকৰ ঘৰত সদায় এইটো মাৰিহে যাবি তই মই যোৱা অকমান মাৰি যাব খায়ো যাবি মোৰ গলে ঐ চাহ দিলে আহিলে এই চাহ লৈ আনো তোক যে গধূলি সময়ত আহি ডিষ্টাৰ্বহে দিলোহি দেই আমি কোনে কি ডিষ্টাৰ্ব হ'ল হয় খা 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 ৰমেন খা ঐ দীপক ইটো নাই নেকি অ ৰঙাটো এইটো এইটো নকবি আৰু নচলে বুলি গম পাৱাচোন তই হয় তোৰ বহুত মানে এইবোৰ নেখাও নহ'ব দে ৰমেন তহঁতৰ ঘৰত লৈ যোৱা হেঁতেনে ঠিক আছিলে পাই সঁচাকে দে কিন্তু এই পেনোৱাটো গঢ়িব নোৱাৰিলো সিদিনা তহঁতি অ সেইদিনা খাই যিটো নক্সা দিছ নেলাগে অ মই যে একো নক্সা নাই খোৱা দেই ঐ তহঁতৰ কথা এটা কম বেয়া নাপাবি দেই তহঁতি নেপাওঁ কচোন নেপাওঁ ক মানে এতিয়া তহঁতি গম পাইছ কৰোণা ভাইৰাছ দেশত মানে ভাৰতত কেনেকে ধৰণে বিয়পি পৰিছে আমি সজাগ হ'ব হ'ল আমিতো ডেকা আৰু আমি যদি বুঢ়াখিনিক সৰুখিনিক যদি নুবুজাওঁ কোনে বুজাওঁ সিহঁতকতো কোনো বুজাওঁতে নাই সেইটো কাৰণে আমি ডেকাখিনি ঘৰে ঘৰে গৈ পিনে বুজাব লাগিব কথাটো কেনেকুৱা ধৰণে কি কৰিলে কেনেকে কি হ'ব সেই কথা বুজাব লাগিব হয় তই ঠিকেই কৈছ দীপক সেইটোৱে কথা আমি ধুনীয়াকে মিটিংখন পাতি পিনে আমি ঘৰে ঘৰে গৈ পিনে আমি সজাগতাটো আনিব লাগিব মানুহৰ মাজত এতিয়াতো ভাৰতত লকডাউন দিব বুলি শুনিছো বুজিলি হয় তই কথাবোৰ ঠিকে বুজিছো হেল্ল' চৰ ৰঙাটো পালি নেকি ৰ মই গৈছো হ'ব পালেই মানে সি তই যে মাথাটো এনেহে জোকাইলি যেন পাওঁ তোৰ ধান্দা ক'ত ইয়াক কৈ লাভ নাই সঁচাকে ইয়াক যি বুজাই একোৱে বুজি নাপায় গম পাৱ নে মই যাওঁ দেই ইয়াৰ ধান্দা অকল হেৰি মালক ইয়াৰ মোৰ মাথাত একোৱে নাই নে কিয়ে নাই এনেই ইমানখিনি বকিলো বে বাদ দে দীপক কিবা এটা কৰিব লাগিব আমি কিবা এটা আমি যদি ডেকাখিনিয়ে নুবুজো তো কোনে বুজিব কোনে আমি ভালকে পঢ়াই কেইটাই যদি নুবুজো আৰু বুজো হয় ঠিকে কৈছ হয় তই ঠিকে কৈছ বে ঠিকে কৈছ এতিয়া আমি মিটিংখন কেতিয়া পাতো সিদ্ধান্তটো ল'ব লাগিব সি যে কথাবোৰ বুজিয়ে নেপেলা কিয়ে নাই একো ধৰিব নোৱাৰিলো দেই মই তাক বুজাই দিম বাৰু মই তই জানোৱেচোন আমাৰ গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা ল'ৰাবোৰ কেনেকুৱা মদ ভাং খাবলৈ শিকে সৰুতে খেতিত লগাই দিয়ে এজনী আৰু ঘৰ চৰে আনি আৰু সংসাৰখন কৰে আৰু তেনেকুৱাহে তোৰ গতেনো কেইটা পঢ়া কচোন ভালদৰে অকল যি পঢ়া বুলি তই আমাৰ গাঁওখনৰ ভিতৰত অলপ পঢ়িলি আৰু আমিতো জানোৱে যেন তেন মেট্ৰিক পাছ চুচৰি বাগৰি কৰিছো আৰু সেইবোৰ কথা বাদ দে আমি এতিয়া সজাগ হ'ব হ'ল কৰোণা কেনেকে হেৰি হৈছে গম পাইছে আৰু তহঁতি বাৰু সেইবোৰ কথা বাদ দেচোন আমি কেনেকে সজাগ হম সেইটোকে কচোন তই মোৰ মতে পাৰিলে এখন মিটিং কৰি দিয়াই ঠিক আছে ই কোৱাটো বেয়া নহয় কিন্তু মিটিংখন দিলে মানে কি হ'ব এতিয়া ভাইৰাছটো কেনেধৰণে বিয়পিছে গম পাইছে মানুহবোৰ গোট খালে বহুত দিগদাৰ হৈ যাব মানে আমি মানুহখিনি গোট খোৱাত থাকি মানে সিহঁতক ঘৰে ঘৰে গৈ পিনে মানে সজাগতাটো আনিব লাগিব আমি সেইটো হয় তই কোৱাটো ঠিক কৈছ এনেকে কোৱাটো ভাল হ'ব নেকি মোৰ মতে কাইলৈৰ পৰা তেনেহ'লে আমি প্ৰচাৰ চলাই দিম প্ৰচাৰটো কাইলৈ পৰা চলাব লাগিব কাইলৈ তহঁতি আকৌ আহিবিচোন আমাৰ ঘৰলৈ ঠিক আছে এতিয়া সময়ো বহুত হ'ল আমি গৈ থাকো ঘৰতো মানুহ নাই কাইলৈ ধুনীয়াকে আলোচনা কৰিম মানে কাইলৈ আলোচনা আমাৰ ঘৰত মানুহ নাই গম পাইছো গম পাইছো ঠিক আছে দে ভাত নিদিলি যদি নাই নাখাওঁ আৰু এতিয়া কুকুৰা আছে বুলি কোৱা নিছো ভাল হ'ব ঠিক আছে তহঁতৰ মাক কবি মই আহিছিলো লকডাউনৰ দুদিন পিছত বহিছ ন এক মিনিট দূৰলৈ যাবি যা আঁতৰত থাক দেই তই তইতো মাস্কো মৰা নাই মাস্কখন মৰা নাই কেলে এইবোৰ মায়ে নেকি জানিছোচোন এতিয়া ভাইৰাছটো আহিছে যে মই নেমাৰো দেই এইবোৰ বস্তু আৰু তোক কালি কৈছিলেচোন আমি যে আমি মানুহৰ ঘৰে ঘৰে গৈ পিনি ৰাইজক সজাগ কৰিমগৈ বুলি নাই এইবোৰ নোৱাৰো দেই মই যাওঁ দেই মোৰ কাম এটা আছে যেতিয়া বেমাৰ পাব তেতিয়া গম পাবি মই যাওঁ দেই এনেকে হ'লে আমাৰ ওচৰত আজিৰ পৰা নাহিবি আৰু গ'লে কথা নহয় তাত সেইটো অহা নাই নহয় ইমান দেৰি গৈছে দীপক সঁচাকে দে যাবই লাগে আমাৰ যি দেৰিয়ে হৈছে কি হ'ব সেইটো ওলালেহি আহিলি বুলি ক'ব লাগিব
চেনিটাইজাৰ আৰু হেৰি মাছখিনি আপুনি দি হৈ গ'ল ভাল হ'ল এতিয়া চব পাই গ'লো হেৰি চেনিটাইজাৰখন আমি লৈ আনিছোঁ অলপ লগাই ঐ এতিয়া আগতে খাই নাপাবি হ'বচোন খাই বোলে নেকি বাদে কম বুলি কৈছিল নহয় এইবোৰ কথা বাদে তহঁতি বৰ জনাবি বাদে আছো নেকি গাঁও মই গাঁও ফালে ফোনো কৰিছোঁ এতিয়া আহি আছোঁ বুলি কৈছে অলপ দেৰি তালৈ ৰখি দিওঁ নেকি ই আহি লওক আমি তিনিটা যাইকে গাঁও পাক লগত লৈ গ'লে ভালে হ'ব ইয়াতে অলপ মানুহবোৰ ঘৰবোৰ দেখাব পাৰিব ভালকে মানে তই ফোন এটা লগাই থাক আৰম্ভ কৰোঁ গাঁও পাক ফোন এটা লগাই ফোনটো লগাই দিওঁ ন গাঁও পৰা দাদা আহিছে নেকি তিনিআলি পাইছেহি আহক আমি ইয়াতে ৰখি আছোঁ আহিছে ন আহিছে ন ঠিক আছে ঠিকে আছে তোমালোকে ইয়াতে আছা দাদা আমি ইয়াতে ৰখি আছো আপোনাৰ ৰখি আছিলো আকৌ তোমালোকে যিটো পদক্ষেপ লৈছা এই পদক্ষেপটো ভাল লাগিলে ভালেই হৈছে কামটো বহুত আমি কেইজনে ভাবি চিন্তি কৰিছো কামটো এতিয়া আমি ক'ৰ পৰা কামটো কৰিলে ভাল হ'ব মানে কাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আমাৰ এই অমিয়া এটা পৰা কামটো আৰম্ভ কৰিলে ভাল হ'ব তাৰ পৰা ষ্টাৰ্ট কৰিম ন আমি দাদা দাদা চেঞ্জাৰ অলপ ব্যৱহাৰ কৰি লওক ভাল মানে এইটো গৈ থাকো ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থাকে ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক আছেনে ঘৰত আছো আগবঢ়াহি বসেনা খাইয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখোগৈ ওলায়া সজাগ জনত কি কাৰণত আহিলা তোমালোকে এই এটা গম পাইছে আৰু এই কৰোণা ভাইৰাছৰ কথা গতিকে আমি গাঁৱৰ ৰাইজক অলপ সজাগ কৰো বুলি আহিলো সেইকাৰণে আপোনাৰ ঘৰতো মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিবলৈ আহিলো এটা চেনিটাইজাৰ অলপ লগাই লওক আপুনি আপুনি ঘৰৰ আৰু বাকী মানুহবোৰকো হাতখন এনেকে মোহাৰি দিয়ক আপুনি নিজে সজাগ হৈ থকাৰ লগতে আমাৰ ঘৰৰ মানুহখিনিৰ লগত সজাগ কৰিব সকলোকে দাদা এইটো থৈ দিয়ক আপুনি এইটো আপোনাৰ কাৰণে মাস্কখিনি দি দিয়া। মাস্ক এখন লগাই এখন আপোনাৰ মাস্ক বাহিৰলৈ যাওঁতে মাস্কখন মাৰি যাব হাত ধুব চেনিটাইজাৰ এতিয়া আইতা বেছি দেৰি নকৰো আমাৰ আমিও গৈ থাকো আৰু বহুত মানুহৰ ঘৰতো সোমাব আছে আমাৰ ঠিক আছে আইতা আপুনি আহো আমি তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ সংগ্ৰাম আনেতি নাম জীৱনৰে ইতিহাসে চিঞৰে জয় জনতাৰে ত্ৰাস এৰি দানৱকে বধো গৈ ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে আজি শেষ হ'লগে আৰু দেই আজি সকলো ৰাইজৰ বিতৰণ কৰি শেষ হ'লগে আৰু আজিৰ পৰা যিহেতু ৰাইজক সজাগ কৰি হ'ল তোমালোকে সজাগ হৈ থাকিবা লকডাউন মানিবা ঘৰৰ ভিতৰতে সোমাই থাকিবা বাহিৰলৈ ঘূৰা ফুৰা নকৰিবা বৰকে নিজে সজাগ হৈ থাকিব লাগিব এতিয়া ঘূৰা ঘূৰি যোৱা আপুনিও বৰকে নোলাব গম পাইছে মানে গম পাইছো চব সজাগ হৈ থাকিলে ভাল হ'ব হয় নেকি আপুনি গৈ থাকো ঘৰে ঘৰে নেকি ঘৰে ঘৰে যোৱা আপুনি যাব তেন্তে আপুনি যাব আমিও গৈ থাকো লকডাউনৰ 16 দিন পাছত গাঁওবুঢ়া দায়িত্বে দীপকলে এটি ফোন কৰে হেল্ল' গাঁওবুঢ়া দাই আমাৰ গাঁৱত কৰোণা ভাইৰাছে পালে কি আমাৰ ৰাজা তাক কিমান কৈছিলো য'ত ত'ত ঘূৰি নুফুৰিবি মদ ভাং খাই নুফুৰিবি তাক এতিয়া কি হ'ব তাৰ নিজৰ লগতে ঘৰৰ মানুহখিনিও কোৱাৰেণ্টাইনত থৈছে সি কি যে কয় তাক কিমান কলো কিমান বুজালো তথাপি সি নুশুনিলে হ'ব দিয়ক হ'ব দিয়ক ৰাজা আজি 14 দিন কোৱাৰেণ্টাইনত থাকি সম্পূৰ্ণৰূপে সুস্থ হৈ আজি ঘৰলৈ উভতি আহিছে আৰু তাৰ লগে লগে গাঁওখনৰ সকলোৰে মানুহৰ মনত আজি যেন ফূৰ্তি সকলোৰে মন
অৱশেষত ৰাজাই নিজৰ ভুল নিজেই স্বীকাৰ কৰি আপোনালোকৰ আগত দুআষাৰ আগবঢ়াইছে। ৰাইজ, মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। মোৰ নিজৰ লগতে ঘৰৰ পৰিয়াল আৰু গাঁৱৰ মানুহকো বিপদত পেলালোঁ। কোৱাৰেণ্টাইনত থাকি পিনে যেনে তেনে সুস্থ হৈ আহিছোঁ আৰু আপোনালোকলৈ অনুৰোধ কৰিছোঁ যে মোৰ দৰে এনেকুৱা ভুল কাম কোনেও নকৰে যেন। আৰু মই অনুৰোধ জনাওঁ যে মোৰ গতে ভুল কোনেও নকৰে যেন। হাই গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো কৰোণা ভাইৰাছৰ ওপৰত বনাইছিলোঁ, এটা মেছেজ দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু মোৰ এটা ব্লগিং চেনেল আছে, ডেছক্ৰিপশ্যনৰ তলত লিংক দি থোৱা আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপায়। থেংক ইউ। মনতে আজি মোৰ